ওই তই কলৈ গৈছিলি? ফোন কৰি আছো ফোনটো হলে ৰিচিভ কৰিব নোৱাৰ। যদি ফোনটো ৰিচিভে কৰিব নোৱাৰ ফোনটো ভাঙি পেলাই দে। মা মই লগৰ এজনী ঘৰলৈ গৈছিলো। লগৰ এজনী ঘৰলৈকে যাওঁ বা বিদেশলৈকে যাওঁ, ফোনটো ৰিচিভ কৰিব নোৱাৰ হা? এনেই হলে দিনৰ দিনটো ফোনটো কাণতে থাকে। মাৰৰ ফোনটো কিন্তু ৰিচিভ কৰিব নোৱাৰ। বেলেগৰ ফোন আহিলে ভাত খোৱাৰ পৰা উঠি ৰিচিভ কৰে দিয়ে। মায়ে ভালৰ কাৰণে ফোন কৰে যে, সেইকাৰণে মাৰৰ ফোনটো ৰিচিভ কৰিব নোৱাৰ। মা মোবাইলটো বেগত সোমাই আছিলে, সেইকাৰণে গম পোৱা নাছিলো। বেগত সোমাই আছিলে। বাৰু এতিয়া মেইন কথাটোলৈ আহো। এতিয়া একদম সঁচা কথা কবি, ঘটিৰামৰ পুতেক মাটিৰাম তোৰ কি হয়? কোন মাটিৰাম মা? কোন মাটিৰাম? এতিয়া তাই চিনিয়ে নোপোৱা হ'ল। ভালে ভালে সুধিছো, কি হয় তোৰ ক? মা মই মাটিৰামক ভাল পাওঁ। মাটিৰামক ভাল পাওঁ? মই যি শুনিছিলো সেয়া সঁচা মানে? গাঁৱলৈ ওলাব নোৱাৰা হৈছো অকল তোৰ কথা। আজি হৰণৰ দোকানলৈ গৈছিলো, তাত থাকোতে এটা ল'ৰা ইমান জোৰত বাইক চলাই গৈছে, মই কোননো বুলি সুধোতে এটা ল'ৰাই ক'লে, খুৰী জোঁৱাই। মই বোলো কোন জোঁৱাই আৰু কাৰ জোঁৱাই? সি ক'লে বোলে এইটো মাটিৰাম খুৰী, আমাৰ এইকণো এঘৰ মানুহৰ জোঁৱাই হ'ব। মই কাৰ ঘৰৰ জোঁৱাই হ'ব বুলি সুধিছিলো যদিও সি মোক নক'লে। তেনেতে বৰানীক লগ পালো হৰণৰ দোকানৰ ওচৰতে, আৰু বৰানীৰ মুখেৰে তোৰ সকলো কথা গম পালো। বৰ লাজ পালো ছোৱালী, বৰ লাজ পালো। আজিকালি মানুহবোৰ জানাও দেই, বৰ লুকুৱা আলোচনা কৰে। কিয় নাপাৰিবনো? বৰানীৰ ল'ৰাটোৱে যেতিয়া এজনী ছোৱালীক বাইকৰ উঠাই ফুৰিছিল, সেই কথাটো বৰানীক ময়ে কৈছিলো। এতিয়া তোৰ কথা মোৰ আগত কৈছে। আজিৰ পৰা তই মাটিৰামক পাহৰি যা। তাৰ চুলি কাটনেই চাবিনে, বাইক চলোৱা বাহাৰেই চাবিনে? ইমান যেন জোৰত বাইক চলাই, সি কি দৰকাৰী কামত বাইক চলাই তাক সুধিবিচোন। আৰু তাৰ চুলি, গৰু চুৰ কৰিলেহে তেনেকে চুলি কাটি দিয়ে। সি কি চুৰ কৰিলে সুধিবিচোন তাক। সি মা একো চুৰ কৰা নাই। চুৰ কৰিলে যদি মোৰ অকল সি কলিজাখনে চুৰ কৰিলে মা। মাকৰ আগত ৰোমান্টিক হৈছে চা। তই যদিহে মা বাপেৰক অলপ হ'লেও ভাল পাৱ, তেনেহলে মাটিৰামক আজিৰ পৰা পাহৰি যা। মা মই তোমালোককো ভাল পাওঁ আৰু মাটিৰামকো ভাল পাওঁ মা। তাক মই পাহৰিব নোৱাৰো। তই মাৰৰ কথা নুশুনো মানে? আমি মা দেউতাৰ সকলো কথাই শুনিছিলো, কিন্তু আজিকালি মাক দেউতাকৰ কথাই নুশুনে। মা মই তোমালোকৰ সকলো কথাই শুনোচোন, কিন্তু এই কথাটোত আমাৰ দুয়োটাৰে জীৱনৰ কথা আছে মা। তুমিও চোন দেউতাক ভাল পাই আহিছিলা, আৰু মই শুনা মতে তোমাকো তোমাৰ ঘৰত মোৰ দেউতালৈ বিয়া দিয়াত মান্তি হোৱা নাছিল। কিন্তু তুমি যাক ভাল পালা তেওঁলোকে আহিলা, গতিকে ভাল পোৱা কি তুমিতো ভালকৈয়ে জানা মা। তোক এইবোৰ কথা কোনে ক'লে? মই ঘৰৰ কথা নুশুনি দেউতালৈ বিয়া হৈ আহিছিলো যদিও দেউতাক দেখিছই, সকলো চাইডৰ পৰাই দেউতা ভাল। গতিকে মোৰ পচন্দ বেয়া বুলি ক'ব পাৰিবি জানো এতিয়া? মা তোমাৰ মনত যিদৰে দেউতা ভাল, ঠিক সেইদৰে মোৰ মনতো মাটিৰাম সিমানেই ভাল। আৰু প্ৰত্যেক প্ৰেমিকাৰ মনত নিজৰ প্ৰেমিকজন সদায় ভাল হয় মা। হ'ব ডাঙৰ কথা ক'ব নালাগে। দুপৰীয়া ভাত মই খালো, তই নিজে বাঢ়ি খাই বৈ কাঁহী বাতি ধুই থবি। হ'ব মা। আৰু দেউতা আহক, দেউতাৰ কথাই শেষ কথা হ'ব। গতিকে এতিয়াই ভাত কেইমান সৰহকৈ খাই ল। ৰাতি খোৱা হয় নাই ঠিক নাই। দেউতা অহাৰ আগত গাত তেল চেল অকণ সানি থবি। দেউতাটোৰ সপক্ষেও যাব পাৰে, ক'ব নোৱাৰো, কিন্তু আগৰ কাম আগত কৰি থোৱাটো ভাল। দেউতা এনেও মোৰ সপক্ষে যাব, বিশ্বাস আছে দেউতাৰ ওপৰত মোৰ। যদি ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।